viewers, welcome back to my channel. I hope so that আপনারা সব safe, happy হয়ে আছে। যদি viewers আপোনাক মোৰ channel নতুন viewer then welcome to my channel আৰু যদি আপোনাক মোৰ channel আগৰে viewer then welcome back to my channel. So viewers, আজি হৈছে 19 January আৰু 2021 মানে হৈছে friends আজি মোৰ born day মানে আজি মোৰ birthday. So viewers, আজি মোৰ ভিডিঅ'টো মানে মই ভিডিঅ'টোত আজি এয়াই দেখাম যে মইনো মোৰ আজি দিনটোনো কেনেকৈ চেলিব্ৰেট কৰোঁ, কাৰণ মোৰ কাৰণে বহুত স্পেচিয়েল ভাল লগা ডে হয়। চ' আই হোপ ডেট আপোনালোকে মোৰ ভিডিঅ'টো চাব, ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। চ' এণ্ড ফ্ৰেণ্ডছ, আপোনালোকে মোক আশীৰ্বাদ কৰিব যাতে নেকি মই আগুৱাই যাব পাৰোঁ, সেয়াই কামনা থাকিল। এণ্ড লেটছ ষ্টাৰ্ট দি ভিডিঅ'। এতিয়া ফ্ৰেণ্ডছ মই গা ধুই আহোঁ আৰু হলা ঘৰৰ ফালে এনেদৰে প্ৰসাদ দিছে। এনেদৰে মই ভাবিলোঁ যে বাৰ দৰিমত যোনখিনি মানে ডেক'ৰেশ্যন বেলুনেদি সজাইছোঁ সেইখিনি আপোনালোকৰ লগত অলপ শ্বেয়াৰ কৰি দিওঁ নেকি। নিশ্চয় মই ভাবিছোঁ আপোনালোকৰো চাওঁ লাগি আছে। চ' দেৰি নকৰোঁ, তেনে আহক দেখাম। এয়া বেলুন, এয়া টেবুল, মোৰ বেলুন, সেয়া বেলুন, এইবোৰ এয়াই ডেক'ৰেশ্যন। কাৰণ এইবাৰ যিটো কৰোণাৰ কাৰণে বেছি বেলুনছ কিনিব নোৱাৰিলোঁ। চ' এনেদৰে অকণমানিকৈ এটা সৰু চাই ঘৰত এনেদৰে অলপ ডেক'ৰেশ্যন কৰি দিলোঁ। এইখিনিয়ে সৰু ডেক'ৰেশ্যনটো কেনে পাইছে নিশ্চয় জনাব। যদি ভাল পাইছে তেতিয়া ভিডিঅ'টো লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, এণ্ড বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব। এইবোৰ ধুনীয়া ভাজি আছে মাছ মটৰ দি। ভিউৱাৰ্ছ, আজি মাছ মাংস বনি আছে। চ' এয়া হৈছে মাছ। চ' ধুনীয়াকৈ বিলাহীৰ সৈতে ৰান্ধিছে মায়ে, ভাল লাগিছে। ইয়াৰ চেণ্টটো বহুত ধুনীয়া হৈছে আৰু কালাৰ ধুনীয়াকৈ আহিছে। আপোনালোকক বোলো দেখাওঁ। পঠা মাংস বাৰ্থডে স্পেচিয়েল মোৰ মায়ে বনাই আছে। ইফালে ফ্ৰেণ্ডছ আমাৰ খানা ৰেডি হৈ গ'ল আৰু আমাৰ আলহীবোৰে খাই আছে। এয়া হৈছে মোৰ বাৰ্থডে কেকটো। আই হোপ ভাল পাব আপোনালোকে, মোৰো ভাল লাগিল। এনেকুৱাকৈ মই গ্ৰীণ কালাৰৰ কাটিব আনিছিলোঁ, চ' মইতো আনিলোঁ আৰু ভাল লাগিল। মোৰ চিম্পল ডিজাইন হয়। চ' এতিয়া মই কাটিবলৈ ৰখি আছোঁ আৰু দেখা কৰি নালাগে ফ্ৰেণ্ডছ, এতিয়া মই মোৰ বাৰ্থডে কেক কাটিলোঁ, অভিয়াছলি আপোনালোকক দেখুৱালোঁ। এণ্ড সেইখিনি হৈ গ'ল। এতিয়া মই আপোনালোকক দেখাম মোক বাৰ্থডেত কোনে কেনেকুৱা ধৰণৰ গিফ্ট দিলে। চ' আপোনালোকক অভিয়াছলি মই এইখিনি দেখাবই লাগিব। চ' এতিয়া দেখাওঁ। চ' লেটছ গেট ষ্টাৰ্টেড। এইখিনি মোৰ গিফ্ট আছে। চ' এইখিনি আনা। চ' এইবোৰ অ'কে, এটা এবাৰ কোনে দিছে মই এইখিনি কৈ দিওঁ নে কি। চ' এইটো দিছে মোক মামা আৰু মামীয়ে। এটা বহুত ধুনীয়া এটা পাম শ্বু এটা হয়, শ্বু হয়, চকলেটছ এনেকৈ কিবা কিবি আছে আৰু এইটো
চ' এয়া হৈছে মোৰ ৱাটাৰ কালাৰ মোৰ বহুত ভাল মামাজনে দিছে ৰাজু মামাই দিলে ফিউজ পাইছোঁ চকলেট মামাই দিলে তাৰপিছত এয়া এইটো চকলেট এইটো মোৰ ফ্ৰেণ্ড দিছে সুপ্ৰিয়া ভাৰদ্বাজে কাপ য়েছ কাপ হয় বাৰ্থডে কাপ হয় এইটো মোৰ গুণগুণাই দিলে তাৰপিছত এয়া পেঞ্চিল ইৰেজাৰ্ছ ফ্ৰেণ্ডছ আপোনালোকক যে মই গিফ্টছবোৰ দেখালোঁ এইটো মেইন উদ্দেশ্য নহয় মোৰ যে মোৰ যেনেকৈ গিফ্টছবিলাক দেখালে সেইখিনি দেখালোঁ জাষ্ট আপোনালোকে মোক সদায় ব্লেছ কৰিব যাতে মই আগুৱাই যাব পাৰোঁ সদায় মই যাতে ছাকচেছ পাব পাৰোঁ জাষ্ট মোক ব্লেছ কৰি যাব আৰু আপোনালোকৰ লগত যাতে তেনেকৈ মই এটা ভাল বৰ্ণিং কৰিব পাৰোঁ চ' মই ভাবিলোঁ যে আজি ভিডিঅ'টো ইমানৰ কাৰণে এড কৰোঁ নহ'লে বহুত লং হৈ যাব চ' ভিউৱাৰ্ছ গুড নাইট চুইট ড্ৰিমছ বাই বাই লাভ ইউ অল